মই মোৰ পত্নীক 3 তালাক দিয়া নাছিলো। এতিয়া নাম তাক কোৰ্ট ডিভোৰ্স দিছো। এই ভইচও আমাৰ নহয়। এই ভইচ চমকা নিবাসী মইনুল হকৰ। মই ধনৰ বিনিময়ত বতৰটো আৰক্ষীক মেনেজ কৰা নাছিলো। এনে থানা উচিত এনে মিছামিছি হেৰি কৰিছে তাক বোলে থানা উচিত বোলে পইচা দিছো মই কৈছো যে একো দিয়া নাই। মই মোৰ পত্নীক 3 তালাক দিয়া নাছিলো। এতিয়া নাম তাক কোৰ্ট ডিভোৰ্স দিছো। মই আদালতত তাইক বিবাহ বিচ্ছেদহে দিছো। ডিভোৰ্স দিছো। মই ৰেজিয়া বেগমক দাবী ধমকি দিয়া নাছিলো। একো মাৰপিট কৰা নাই। একো মাৰপিট কৰা নাই। এনে মিছা কৈছে। মাৰপিটো কৰা নাছিলো। ৰেজিয়া বেগম তাইৰ আত্মীয় ঘৰত নাছিল, মোৰ ঘৰতে আছিল। সি আত্মীয় ঘৰত আছিল বুলি কৈছে। নাই এইটো মিছা, মোৰ ঘৰতে আছিল। মই কোনো পৰকীয়া প্ৰেম কৰা নাছিলো। আজি বতৰটোৰ চমকাত এডাল সাংবাদিকৰ আগত এনেদৰে কয় চমকা গাঁৱৰ আব্দুল হামিদৰ পুত্ৰ মইনুল হকে। তালাক দিয়া নাম তাক কোৰ্ট ডিভোৰ্স দিছো। কোৰ্ট ডিভোৰ্স দিছো। নাই তাক একো মাৰপিট কৰা নাই। একো মাৰপিট কৰা নাই। এনে মিছা কৈছে। সি আত্মীয় ঘৰত আছিল বুলি কৈছে। নাই এইটো মিছা, মোৰ ঘৰতে আছিল। মই দাবী দিয়াৰ পিছত তথাপি মোৰ ঘৰতে আছিল। এতিয়া সি আজি এসপ্তাহ হৈছে মোৰ ঘৰৰ পৰা তাক ওলাই দিছো। ওপৰত থানাত কিজানি 5টামান কেছ কৰিছে, কোৰ্টতো 4-5টামান কেছ কৰিছে। আমাৰ বৰদা থানাত তেওঁ যিবিলাক গোচৰত ধৰিছে বা এই উল্লেখ কৰিছে এই সম্পূৰ্ণ ভিত্তিহীন। গতিকে মই আশা ৰাখিছো যে আমাৰ বিভাগীয় কৰ্তৃপক্ষই তেওঁৰ বিপক্ষে ন্যায় প্ৰদৰ্শন কৰি উক্ত বোৱাৰীজনীক আমাক চমকা নিকা শুদ্ধ সমাজ এখন গঢ়ি তোলাৰ প্ৰচেষ্টাত তেওঁক ইয়াৰ পৰা আঁতৰাই লৈ যোৱাৰ বাবে মই অনুৰোধ জনাইছো।